নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা আৰু এই ভিডিঅটো তোমালোকৰ কাৰণে মই বিশেষকৈ স্পেশালি তোমালোকৰ কাৰণে এই কাৰণে বনাইছো যে তোমালোকে ষ্টাডি কৰি আছা তোমালোকে কিছুমানে মোৰ ভিডিঅত কমেন্টছ কৰিছা কমেন্টছ বিলাক পঢ়ি মোৰ বেয়া লাগিছে তোমালোকৰ দেখিছো বহুতৰে মন ভাঙি আছে মন দুৰ্বল হৈ আছে বহুত ডাউনফল হৈ আছে তোমালোকে বিভিন্ন জনে কৈছা যে স্যাৰ আমাৰ পৰীক্ষা বেয়া হলে আমাৰ কি হ'ব আমি প্ৰিপাৰেচন কৰিব পৰা নাই ইমান কম সময়ৰ ভিতৰত যদি আমাৰ পৰীক্ষা বেয়া হয় তেনেহলে আমি কি কৰিম জীৱন বৰবাদ হৈ যাব এটসেট্ৰা বিভিন্ন কথা তোমালোকে কৈছা আৰু মই কমেন্টছ বিলাক পঢ়িয়ে ভাবিছো যে তোমালোকৰ কাৰণে এই সময়ত এই মুহূৰ্তত এই ভিডিঅটো তোমালোকৰ মই সময় নষ্ট নকৰো অলপ সময়ৰ ভিতৰতে মই দুটা কথা তোমালোকক কৈ থওঁ ভাবিছো অত্যন্ত প্ৰয়োজনীয় তোমালোকৰ যিসকল তোমালোকৰ মাজৰ যিসকল ষ্টুডেন্টস ম্যাক্সিমাম ষ্টুডেন্টসক মই দেখিছো তোমালোকে নেগেটিভ হৈ আছা নেগেটিভ নহবা মই তোমালোকক কথাটো কওঁ নেগেটিভ নহবা দুটা ৰেফাৰেন্সত তোমালোকক দুটা ৰেফাৰেন্সৰ কথা মই কৈ আছো তোমালোকে মন দি শুনিবা যিসকল ষ্টুডেন্টসে পৰীক্ষাক ওয়েলকাম জনাইছা বা পৰীক্ষাৰ কাৰণে সাজু হৈছা তেওঁলোকক মই ওয়েলকাম জনাও আৰু লগতে যিসকলে চিন্তা কৰি আছা তেওঁলোককো মই কওঁ যে এটো চিন্তা কৰাটো স্বাভাৱিক কথা কাৰণ ইমান ডাঙৰ এটা তোমালোকৰ কাৰণে লাইফৰ এটা এক্সাম সো তোমালোকে কম সময়ৰ কাৰণে বহুত ভাষ্ট প্ৰিপাৰেচন কৰিব লগা হৈছে যেটো তোমালোকৰ কাৰণে বহুত কষ্টকৰ বহুত কঠিন এই কথাটো মই মানো কিন্তু লগতে এইটো কথা তোমালোকক কম যে জীৱনত কিন্তু সংগ্ৰাম সংঘাত অবিহনে কোনো আগবাঢ়িব নোৱাৰে গতিকে তোমালোকে যেহেতু আৰম্ভণিতে সংগ্ৰামটো পাইছা গতিকে নিজকে ভাগ্যৱান বুলি ভাবিবা এই কাৰণে যে যিমান মহান মানুহবিলাক আছে এই পৃথিৱীত যিমান মহান ব্যক্তি আছে যেনে ডক্টৰ এপিজে আব্দুল কালাম বেঞ্জামিন ফ্ৰেংকলিন স্বামী বিবেকানন্দ তেওঁলোকৰ কথাবিলাক তোমালোকে পঢ়িবলৈ যত্ন কৰিবা এতিয়া তোমালোকে পঢ়িব নালাগে এতিয়া তোমালোকৰ পৰীক্ষা আছে এতিয়া তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে কেনেকৈ কম সময়ৰ ভিতৰত তোমালোকে প্ৰিপেয়াৰ কৰিব পাৰা সেই কথাটো তোমালোকে চিন্তা কৰিবা অন্য কথা তোমালোকে চিন্তা কৰিব নালাগে কিন্তু তোমালোকৰ পৰৱৰ্তী সময়ত বহুত প্ৰয়োজন আছে যিসকলৰ মনৰ দুৰ্বলতাটো বেছি মই তোমালোকক কৈ দিও কাৰণ এই ক্ষেত্ৰত যদি তোমালোক ছাত্ৰ ছাত্ৰী যিসকল ষ্টুডেন্টস তোমালোক ষ্টুডেন্টস হৈও তোমালোকে যদি কনফিডেন্স ৰাখিব নোৱাৰা মনত যদি তোমালোকৰ কনফিডেন্স নাথাকে তেনেহলে কিন্তু জীৱনত তোমালোকে ডাঙৰ ডাঙৰ কাম কৰিব নোৱাৰিবা গতিকে স্বামী বিবেকানন্দই কৈছিল যে যদি তোমাৰ আত্মবিশ্বাস নাথাকে তেনেহলে বহুতো দেৱ দেৱী ঈশ্বৰ আল্লাহ গডৰ ওপৰত বিশ্বাস থাকিও তোমাৰ কোনো কাম নহব যদি আত্মবিশ্বাস নাথাকে গতিকে তোমালোকক মই এটা কথাই কওঁ যে তুমি যদি তোমালোকে যদি আজিৰ পৰা দৃঢ়ভাৱে ভাবা যে মই পাৰিম মই কৰিম সি আপ টু লাষ্ট হেখলৈকে তোমালোকে চেষ্টা কৰি যোৱা আৰু তাৰ পিছত মই তোমালোকক এটা কথা কওঁ যদি চেষ্টা কৰিও কোনোবাই তোমালোকে বিফল হৈছা কোনোবা যদি পৰীক্ষা বেয়া হৈছে বা চেষ্টা কৰাৰ পিছতো বেয়া হয় তেনেহলে ভাবিবা যে একোৱে হোৱা নাই মই তোমালোকক আৰু এটা কথা কওঁ ভাবিবা যে একোৱে হোৱা নাই জীৱনত পৰীক্ষাৰ ফলাফল সদায় ভাল হ'ব নাইবা বেয়া হ'ব কিন্তু লাইফ ইজ ভেৰি প্ৰিচিয়াছ তোমালোকক মই এটা কথা কৈ থওঁ আৰু জীৱন যুদ্ধত জয়ী হ'ব লাগিব এবিলাক অতিক্ৰম কৰি যাব লাগিব গতিকে তোমালোকৰ এবিলাক এটা সাধাৰণ কথা এবিলাক একদমেই সাধাৰণ বস্তু তোমালোকে পিছলৈ গম পাবা যিসকলে আজি এই কথাবিলাক লৈ বহুত সিৰিয়াছ হৈ আছে ভাবি আছে যে পৰীক্ষাত অলপ কম নম্বৰ পালে কি হ'ব নহব পিছলৈ গৈ তোমালোকৰ কাৰণে ইমানে ইজি হৈ যাব যে তোমালোকে ভাবিবা আমি কি কথা চিন্তা কৰিছিলো গতিকে তোমালোকে কেতিয়াও এই ধৈৰ্য নেহুৰাবা যদি অকস্মাত তোমালোকে প্ৰিপেয়াৰ কৰিব নোৱাৰা তোমালোকে ভবামতে যদি ৰিজাল্ট নহয়ও তথাপিও একোৱে নহয় তোমালোকে জানিবা কাৰণ লাইফটো বহুত প্ৰিচিয়াছ হয় আৰু লাইফত কৰিবলগীয়া বিভিন্ন স্কোপ আছে বিভিন্ন তোমালোকে ৰাস্তা পাই যাবা গতিকে পৰীক্ষা আকৌ বেয়া হলে আকৌ পৰীক্ষা দিবা সিম্পল কথা হেতু ইমান ভাবিবলগীয়া একো নাই কিন্তু যদি এতিয়াই তোমালোকে দুৰ্বল হৈ যোৱা মন যদি ভাঙি যায় তেনেহলে তোমালোকে একো কৰিব নোৱাৰিবা গতিকে তোমালোকে পৰীক্ষা দি লোৱা তাৰ পিছত কিছুমান কিতাপ তোমালোকক মই কম হেবিলাক কিতাপ পঢ়িবা এতিয়া দুটামান মই নাম তোমালোকক কৈ দিব পাৰো ডক্টৰ এপিজে আব্দুল কালামৰ ইগ্নিটেড মাইন্ডস
ইনডমিটেবল স্পিৰিট, বেঞ্জামিন ফ্ৰেংকলিনৰ জীৱনী এইবিলাক তোমালোকে পঢ়িবা। চ' মই আৰু বেছিকৈ নকওঁ, তোমালোকৰ মানসিক অৱসাদটো যাতে দূৰ হয় সেইকাৰণে মই ভিডিঅ'টো বনাইছিলোঁ। কোনো মানুহেই সংগ্ৰাম অবিহনে জীৱনত সফল হ'ব নোৱাৰে, এইটো মনত ৰাখিবা। তোমালোকে সংগ্ৰাম কৰি যোৱা, সংগ্ৰাম বুলি ধৰি লোৱা, এটা যুদ্ধ বুলি ধৰি লোৱা, যুদ্ধং দিহি মনোভাৱত তোমালোকে প্ৰিপাৰেশ্যন কৰা পৰীক্ষাৰ কাৰণে। আৰু তাৰপিছত যদি নহয় ভবামতে তেনেহ'লে একো কথা নহয়। কিন্তু এটা কথা জানিবা, যদি হাত সাৱটি বহি থাকা তেনেহ'লে নহ'ব। কিন্তু কৰ্ম কৰি উঠিও তুমি যদি তোমালোকৰ যদি ভবামতে ফল নহয়, ভগৱানে কৃষ্ণই গীতাত কৈছিলে যে তুমি কৰ্ম কৰি যোৱা, ফল মই দিম। গতিকে তোমালোকে কৰ্ম কৰি যোৱা, ফল ভগৱানে দিব। আৰু কৰ্ম কৰাৰ পিছতো যদি তোমালোকে ভবামতে ফল নোপোৱা তেনেহ'লে ইমান চিন্তা কৰিব নালাগে, কাৰণ আকৌ বহুত সুবিধা, বহুত সময় বহুত আছে। চ' থেংক ইউ। তোমালোকে মনত একো দুৰ্বলতা নানিবা, ধুনীয়াকৈ চিম্পলি তোমালোকে প্ৰিপাৰেশ্যন কৰি যোৱা। ধন্যবাদ।